সকলোকে অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক ভোগালী বিহু উপলক্ষে অসমৰ লগতে নগাঁও জিলা তথা আমাৰ ঢিঙতো উলহ মালহেৰে ভোগালী বিহু পাতিবৰ কাৰণে ৰাইজে প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে আমাৰ মহিলাসকলেও আমাৰ গাঁৱৰ তথা অঞ্চলৰ মহিলাসকলে বিভিন্ন পিঠাপনা পিঠাগুড়ি কৰাগুড়িৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে বিহু উপলক্ষে। গতিকে আজি ইয়াত এইটো এটা পৰম্পৰাই একেখন ঘৰত এটা চুবুৰীতে কেইবাঘৰো লগ খাই পেলাই এনেধৰণে এটা বিভিন্ন পিঠাপনা ইয়াত বনায়। সেইটো আগৰ পৰা আমি দেখি আহিছোঁ, কাৰণ অকলশৰীয়াকৈ নবনায়, এনেকৈ লগ খাই পেলাই বনায়। এটা উৎসাহ হয়, এটা ফূৰ্তিৰ মাজেৰে এনেধৰণৰ পিঠাপনাখিনি বনায়। এবছৰ লকডাউন হ'ল না, তাৰপিছত আমি এতিয়া বনাইছোঁ, ভাল লাগিছে, মানুহখিনিও গোট খাইছে। আগতেতো এনেকৈ লগ খাব নোৱাৰে হ'লোঁ এবছৰ, যোৱা বিহুটো বেয়াকৈ গ'ল, এতিয়া ভাল লাগিছে সকলোৱে। এয়া তিল পিঠা বিহু প্ৰস্তুতি চলিছে। এই তিল পিঠা বনাইছোঁ, কড়াইগুড়ি পিঠাগুড়ি খুন্দি আছে, তাৰপিছত ঘিলা পিঠা বনাইছে, তেল পিঠা, এয়া লাডু বনাই আছে। এয়া আৰু ভিতৰত আছে বহুত, আনি দেখাই দেচোন আনি চব। সেয়াই ভোগালী বিহু আহিছে এতিয়া। যোৱাবাৰনো বহাগ বিহু আমি লকডাউনৰ কাৰণে নাপালোঁৱেই, কৰোণা মহামাৰী চলিলে। এতিয়া এইবাৰ ভোগালী বিহুটো যেতিয়া উলহ মালহে আমি পালন কৰিব বিচাৰিছোঁ। আৰু সকলো দেশৰ ভাল হওক, সকলোৱে ভাল হওক, তাকে কামনা কৰোঁ। মেজি বনাইছোঁ, ৰাইজে বনাইছে, ৰাইজৰ মেজি। আমি সকলো যাম, পিঠাও সহযোগ কৰিছোঁ। মাঘৰ বিহু আহিল মাইনা, মাঘৰ বিহু আহিল, মেজিৰ জুই জ্বলিল মাইনা, মেজিৰ জুয়ো জ্বলিল। অসমীৰে মন প্ৰাণ ৰঙে প্ৰাণে ভৰিল মাইনা, ৰঙে ৰসে ভৰিল। ঐ বিহু বিহু বিহুতি, আমাৰ বিহু তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে আমি কৰোঁ ধেমালি। তোমাৰ অন্তৰত তুমি জাননী বহাগৰ, অতিকে মৰমৰ পাহৰি